নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি ৰৌ মাছ ফ্ৰাই কৰিছোঁ। ৰৌ মাছে ৰৈয়ে বনাবলৈ লৈছোঁ দেই, জহাত ৰৈ মানুহজনে বনাইছে, মই ভিডিঅ' কৰিছোঁ। তাৰপিছত এয়া মাছটো ফ্ৰাই হৈছে অলৰেডি। মাছটো কালাৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে। মই আজি তেল কম দিছোঁ দেই, তেল 2 চামুচ 2-3 চামুচমান হ'ব মানে ডাঙৰ চামুচেৰে। আজি একদম কম তেলত বনাইছোঁ। বেছিকৈ সদায় তেল খোৱাটো বেয়া যে, সেইকাৰণে মানে আজি কম তেলতে বনাইছোঁ। এয়া শাক চব্জি কাটি লৈছোঁ। এয়া ভাত বনাই থাকোঁতে চব্জিত পানী দিয়াৰ পিছত টোপনিয়াই আছোঁ ডাইনিঙত বহি। এয়া কিবা কিবি কৈ আছে, মই টোপনিয়াই আছোঁ। 9টা বজাৰ পিছত টোপনি ধৰে আৰু মানে, আৰু পানীটো উতল আহিবলৈও টাইম লাগে যে, সেইকাৰণে ইয়াতে বহি থাকোঁ আৰু সদায় দিনে। ডাইনিঙত নিমখৰ টেমাটো থৈ দিছোঁ ভাত খাবৰ কাৰণে, ডেক্সিটো থৈ দিছোঁ ঠাণ্ডা পানীৰ কাৰণে। ভাত খাওঁতে ৰেডি কৰি থৈছোঁ আৰু ভাত বাঢ়িলে হ'বই আৰু মানে। কিবা কিবি কথা পাতি বহি আছোঁ আৰু এনেকৈ। যদি কৈ আছে এয়া ভাত ৰেডি হ'ল দেই। এইপিনে মাছ, দালি, তুৰৈ দালি, মাছ, তাৰ পিছ মোক এক্সট্ৰাকৈও পাইছোঁ। তাৰপিছতে পিঁয়াজ, বিলাহী, ভাত, এনেকৈ আৰু ইউটিউবত দেখি সজাইছোঁ দেই। থালিখন হৈছে নাই চাবচোন। সদায় এনেকৈ সজাই নাখাওঁ বাৰু। এয়া খাই বৈ উঠি আকৌ মেকুৰীজনীৰ লগত অকণমান ধেমালি কৰিছোঁ। চাওকচোন কেনেকুৱা কৰে তাই। চাদৰখন পালে মানে তাক একো নালাগে আৰু, চাদৰখনত ধৰিয়ে থাকিব। দেখিছেনে কেনেকুৱা কৰিছে। বৰ ফূৰ্তি পায় তাই এনেকুৱা কৰি থাকিলে। তাইৰ লগত লাগি থাকিবলৈ মানুহৰ সময়ো নাই যে। ৰাতি সময়খিনি অকণমান টাইম ফ্ৰী পাওঁ ভাত চাত খোৱাৰ পিছত। তাইও মাছে ভাত খাবলৈ হ'লে মাছৰ গোন্ধত মানে তাই 10 বাৰমান যাব ভিতৰলৈ। মাছ মাংস নহ'লে ভাত নাখায় আকৌ। দেখিছেনে চাদৰখন কেনেকৈ কামুৰিছে। বিস্কুট খায়, ভাত মাছ মাংস দিলে ভাত কেইটামান খায় আৰু ভালকৈ নাখায় বৰকৈ। চাহটো দেখিছে যে, চাহটোৰ লগত খেলি আছে মানে তাই। চাদৰখনৰ চাহটো পৰে যে, চাদৰখন এনেকুৱা কৰিছে যেন ফালিবই তাই। নাফালে আকৌ বুলি। এয়া ৰাতিপুৱা হ'ল দেই, গুড মৰ্ণিং আৰু সুপ্ৰভাত। এয়া গৰু চৰু উলিয়াই দিলোঁ। এয়া আমাৰ 4 গছৰ ফুল পৰি আছে, সাৰিলোঁ কিন্তু ফুলবোৰ পৰি থাকে আৰু। আজিলৈ বাই বাই। আজি ভাল ভিডিঅ' এটা